আমাৰ লাকীয়ে সদায় ৰাতিপুৱা এনেদৰে বাতৰি কাকতখন তলৰ পৰা আনেগৈ। ঠিক তেনেদৰে তাই অন্যান্য কামো কৰে। কাৰোবাক পইচা দিবলগীয়া থাকিলে দিবলৈ যায়। তলৰ পৰা সৰু সৰু বস্তু দাঙি আনি ওপৰলৈ দাঙি আনে। আচলতে লাকী আমাৰ থলুৱা প্ৰজাতিৰ কুকুৰ হয়, কিন্তু শিকালে থলুৱা প্ৰজাতিৰ কুকুৰেও যে খুব ভালকৈ শিকে আমাৰ লাকীয়ে তাৰ প্ৰমাণ। খুব ধুনীয়াকৈ কথাবোৰ বুজি পায়, কাৰণ মই তাইৰ লগত অনবৰতে কথা পাতি থাকোঁ, বিভিন্ন ধৰণৰ কথা তাইক কৈ থাকোঁ, সেইকাৰণে কথাবোৰ বুজি পায়। আমাৰ মানুহে থলুৱা প্ৰজাতিৰ কুকুৰ বুলি ক'লে অৱহেলা কৰিব বিচাৰে, আলাই আথানি কৰিব বিচাৰে, কিন্তু ইহঁতক যদি অলপ মৰম কৰা হয়, অলপ আদৰ কৰা হয়, তেনেহ'লে ইহঁতেও খুব ধুনীয়াকৈ কথাবোৰ বুজি পায়, খুব ধুনীয়াকৈ কামবোৰ কৰে। সাধাৰণতে আমাৰ মানুহৰ বিদেশী প্ৰজাতিৰ কুকুৰ প্ৰতি আকৰ্ষণটো বেছি, কিন্তু আমি যদি এই থলুৱা প্ৰজাতিৰ কুকুৰবোৰকো খুব আদৰে মৰমে যদি নিজৰ ঘৰখনত তুলি লওঁ, তেনেহ'লে আমি সেই ৰাস্তা ঘাটে আলাই আথানি হৈ পৰি থকা কুকুৰবোৰক দেখিবলৈ নাপাম, আৰু সিহঁতেও পেট ভৰি এসাঁজ খাবলৈ সুবিধা পাব।